দিনটোৰ ভিতৰত তাই মোৰ লগত এবাৰ চুপতি নামাৰিলে ৰাতি তাই টোপনিয়ে নাই আচলতে ভয় কৰিছে বদনামৰ এজনী গাভৰু ছোৱালী কেনেকৈ উদণ্ড সকলো এৰি দি সমাজৰ আগত নাক উলিয়াব নোৱাৰা আচলতে বাপেকৰ এইবোৰ ক্ষেত্ৰত কি উদণ্ড মানে সাংঘাতিক তই আকৌ যিমান উদণ্ড সিমান আকৌ তই নীলাজীৱ নহ'লে বাপেৰ আগত তেনেকৈ প্ৰেম কৰিবলৈ আহে নহ'লে হাত দাঙি তই মোক মাৰিবলৈ আহে এতিয়া একো কৰিব নালাগে দে দীঘলকৈ উৰণিখন দি যেতিয়া মই তোক মোৰ ঘৰলৈ কইনা সাজি লৈ যাম তেতিয়া যাৰ স্বভাৱ বেয়া তই হাজাৰ চেষ্টা কৰিও ভাল কৰিব নোৱাৰিবি এই দিনত মাষ্টৰে কিমান ছাত্ৰ ডাঙৰ ডাঙৰ গুণী জ্ঞানী মানুহ কৰিব কিন্তু তাৰ মাজতো বহুতো গুণ্ডা বদমাছ অলগত হৈয়ে গ'ল এইটো সিহঁতৰ স্বভাৱে মই দিয়া শিক্ষাখিনি কৈ সিহঁতে বদমাছি শিক্ষাখিনি ল'বলৈ ঠিকে কৈছ সিহঁতৰ স্বভাৱ নথনি গোটেইখন সেই গুণ্ডা পুলিচ বিএছপি বাপেকো বোলে বহুত কেলেংকাৰীত জড়িত আজিকালি এইবোৰ মানুহৰ কাৰণে সমাজখন ধ্বংস হৈ আছে আৰু তই সিহঁতৰ লগত লাগি যুঁজি সমাজখন নিকা কৰিবলৈ সুধাৰো ওলাইছ আহি পিনে বোলে সিহঁতক চুচুৰাই দি জেইলত ভৰাই অকলশৰীয়া মানুহ জেলত থাকিবলৈ ভয় নকৰোঁ আৰু জেলত থকাও থকা ঘৰত থকাও ভাল কাম কৰিছ গুণ্ডা বদমাছৰ লাইনটো যে ল'ব খুজিছ খুব ভাল চিন্তা কৰিছ গুণ্ডামীৰ বিৰুদ্ধে যুদ্ধ কৰাটো গুণ্ডা বুলি নকয় মন্দিৰ সাজিবলৈ গুণ্ডামী কৰি টকা নলয় সিহঁতে মন্দিৰ খোজাৰ নামত নিজৰ পকেট গৰম কৰি আছে আমি নাজানো নেকি ইমান যদি মন্দিৰ সাজিবলৈ ইচ্ছাই আছে বাপেকৰ টকাৰে নাসাজে কিয় জীৱনৰ মন নাই নিদিলেই হ'ল তাকে আকৌ মহাভাৰতৰ যুদ্ধ এখন কৰিব লাগে ইয়াৰ পিছত বা কি হয় ভগৱানে কয়